হেল্ল' গাইজ, অলপ দিনৰ আগতে বগীবিল গৈছিলোঁ আৰু আপোনালোকে ফটো পাইছিলে চাগে, কিন্তু মই ভিডিঅ'টোহে আপলোড দিয়া নাছিলোঁ। আমি যোনদিনাখন গৈছিলোঁ সেইদিনাখন আকৌ বতৰে বেয়া কৰি দিলে আৰু ৰাস্তাতে বৰষুণ পালোঁ। ইয়াতে ৰখিছোঁ চাইছে আৰু গোটেই বতৰ বেয়া, বৰষুণ দি আছে। তাৰপৰা আকৌ অকণমান দূৰ গ'লোঁহে, আকৌ কাষতে বৰষুণ দিলে। সেইটো কাৰণে আৰু এটা জেগাত ৰখিলোঁ। ইয়াতে চাইছে জাল পাতি থৈছে মাছ ওলাবলৈ কাৰণে। বগীবিল পালোঁৱে আৰু আমি কিন্তু বগীবিল ব্ৰিজখনৰ ওপৰত যোৱা নাই, তলতহে গৈছোঁ, কাৰণ তলৰ জেগাটো বহুত ধুনীয়া দেখিবলৈ। আৰু পালোঁ অকণমান ভিডিঅ'টো বনাব লাগিব ন, সেইবাবে ভাবিলোঁ অকণমান ভিডিঅ'কে বনাই লওঁ। ইমান যে সুন্দৰ পৰিৱেশৰ মাজত আমি আছোঁ। আমাৰ অসমত ইমান ধুনীয়া ধুনীয়া জেগা আছে, কিন্তু আমি ক'বলৈ গ'লে গমেই নাপাওঁ। আৰু এয়াও হৈছে বহুত ধুনীয়া জেগা এটা, কাৰণ মানে গছ গছনিৰ পৰা লৈ কিনে ব্ৰহ্মপুত্ৰ নদীখন আৰু বেলিটো ডুবিবলৈ লৈছে চাইছে, ইমান ধুনীয়া দেখিবলৈ মৰম লাগি যায় ন। কিছুমান জেগা আমি গমেই নাপাওঁ আমাৰ অসমতে আছে, কিন্তু আমিহে বাহিৰত যাওঁ আৰু বিচাৰি ফুৰোঁ যে ধুনীয়া ধুনীয়া জেগা। কিন্তু আমাৰ অসমতে বহুত চাবলগীয়া জেগা আছে, যোনটো আমি আজিলৈকে গৈয়ে পোৱা নাই আৰু চায়ো পোৱা নাই। সেইটো কাৰণে আমাৰ অসমখনেই প্ৰথম চাই লওঁচোন, তাৰপিছত বাহিৰলৈ চিন্তা কৰিম বুলিয়ে ভাবিছোঁ মই। ইয়াতে চাইছে বেলিটো ডুবিছে, কিমান যে ভাল লাগিছে। সেইটো সময়তে ট্ৰেইন এটা আহিলে আৰু ধুনীয়া ভিউ হৈ গ'ল, কৈছোঁ নহয়। মই সেইটো কেপচাৰ কৰি থৈছোঁ ভিডিঅ'ত। এইটো চাইছে সেইটো সময়তে ট্ৰেইনটো আহিছে আৰু ভিউটো চাইছে। ফুৰোঁতে আৰু ভিউ চাওঁতে চাওঁতে গধূলিয়ে হৈ গ'ল আৰু তাৰপৰা আমি ঘৰলৈ যাবলৈ বুলি ওলালোঁ। এইটো হ'ল আমাৰ বকুল ব্ৰিজখন। আমাৰ ইয়াত খুব ধুনীয়া ধুনীয়া ব্ৰিজ কেইটামান বনালে আৰু এইটো এটা তাৰ ভিতৰত বহুত দীঘল হয়, ধুনীয়াও হয়। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি থৈ যাব। আজিলৈ আহিছোঁ, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।